এই জন্দাস কোন হয় এই জন্দাসক আমি চিনি নাপাওঁ আৰু জন্দাসক আমি জানো যে তেওঁ এজন মানে কি দালাল হয় চুৰ হয় আজি ইয়াতে সমবেত হোৱাৰ কাৰণটোৱে হ'ল যোৱা 23/5/2025 তাৰিখৰ এটা নিউজ ওলাইছে জন্দাস নামৰ কোনোবা একজন দালালে আমাৰ মুছলপুৰ সমষ্টিৰ এমচিএল তথা বিটিআৰৰ ইএম সন্মানীয় ৰাকেশ ব্ৰহ্মচাৰৰ বিষয়ে বহুত মানে অপপ্ৰচাৰ চলাই আছে মানে কি তেখেতে কৈছে কি আমাৰ ৰাকেশ ব্ৰহ্মচাৰে আমাৰ সমষ্টিত কোনো কাম কৰা নাই বিটিআৰ কোনো কাম কৰা নাই যিখিনি মানে ভেটেনাৰী ডিপাৰ্টমেন্টৰ বস্তু আহিছিলে সেইখিনিতো একো কাম কৰা নাই এখেতে নিজে খাই আছে এনেকুৱা মানে বহুত অপপ্ৰচাৰ চলাই আছে এই জন্দাস কোন হয় এই জন্দাসক আমি চিনি নাপাওঁ আৰু জন্দাসক আমি জানো যে তেওঁ এজন মানে কি দালাল হয় চুৰ হয় দালাল ৰূপী এজনী মানে বহুৰূপী মানুহ তেখেতে যেতিয়া মানে আমাৰ বহাগ মাহত কুলি কেতেকীয়ে মাতে তেখেতৰ নিচিনা মানে কুলি কেতেকীৰ নিচিনা ইলেকশ্যন আহিলে জন্দাসে ঘুপককে ওলাই আহে গাঁতৰ পৰা কৰ পৰা ওলাই আহে নাজানো আৰু এই জন্দাসৰ নিচিনা চুৰৰ মুখত দালালৰ মুখত আমাৰ সন্মানীয় ৰাকেশ ব্ৰহ্ম আমাৰ ভগৱান স্বৰূপ গতিকে ভগৱান এজনৰ নাম চুৰৰ মুখত ল'ব নাপায় গতিকে আমি আজি সমবেত হৈছোঁ মানে তেখেতে যিখিনি আমাৰ অনাবৰক লৈ কিনে ৰাজনীতি কৰা বুলি কৈছিলে প্ৰচাৰ চলাই আছে আমাৰ অসমীয়া মানে মহিলা মানুহখিনিয়ে কোনো সাহায্য পোৱা নাই কোনো মানে আৰ্থিক অনুদান পোৱা নাই এনেকুৱা মন্তব্য কিছুমান কৰি আছে আপোনালোকে চাওক আপোনালোকে পাৰে যদি কেমেৰা ঘূৰাই দিয়ক ইয়াত আমাৰ আজি 4,000 মান মহিলা কেৱল অনাবৰৰ মহিলা ইয়াতে গোট খাইছে আৰু মই নিজে ক'ব খুজিছোঁ জন্দাসে দেখিছেনে মই দখনা পিন্ধিছোঁ নেকি মই এগৰাকী জেনেৰেল মহিলা হয় মোৰতো দখনা পিন্ধা নাই জন্দাসে কি লৈ কিনে কৈছে যে বৰ এটা মানে বিভেদ আনিব চেষ্টা কৰিছে এই জন্দাসক এইটো প্ৰত্যাহ্বান জনাইছো যদি পাৰে মানাসৰ পৰা নহয় জন্দাসে যেতিয়া বাতৰি কৰে তেখেতে কেৱল মানাসৰ পৰাহে কৰে যদি সাহস আছে তেখেতে মুছলপুৰত আহি কিনে ৰাকেশ ব্ৰহ্মৰ হৈ তেখেতে বিৰুদ্ধাচৰণ কৰক যদি সাহস আছে এইটো তেখেতে কৰক আৰু এইটো কাৰণতে সকীয়াই দিব খুজিছো হেৰিক মানে জন্দাসক সকীয়াই দিব খুজিছো কি মানে আমি আজি তেখেতৰ যিখিনি বিৰুদ্ধাচৰণ কৰিছে আমাৰ ৰাকেশ ব্ৰহ্মচাৰৰ বিৰুদ্ধে যিখিনি বিৰুদ্ধাচৰণ কৰিছে এইখিনি কথাক লৈ আমি প্ৰশাসনৰ ওচৰত এজাহাৰ দাখিল কৰিম আৰু যদি প্ৰশাসনে একো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি মুছলপুৰৰ গোটেই মহিলা 10,000 মহিলা লৈ যাই জন্দাসৰ ঘৰ ঘেৰাও কৰিম এইটো আমাৰ মানে মূল উদ্দেশ্য मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवाक समाजजों गनायथि होजानाय आइ आफा बिएम भकेशनेल इनस्टिट्यूटआव 2025 आरो 26 मायथाइनि मुं थिसननाया सोलिगासिनो दं एचएस आरो एचएसएलसी उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे भकेशनेलाव गावारि सोलोंथायखौ लानो हागोन गोदान मुं थिसननाय आयदाफोरा जाबाय बीएसएस डिप्लोमा इन मेडिकल रिकॉर्ड साइंस BSS Diploma in EEG and EMG Technology, BSS Diploma in Critical Care Management, BSS Diploma in Hospital Waste Management, BSS Diploma in Hospital Infection Control and Prevention, BSS Diploma in First Aid and Patient Care, BSS Diploma in Physical Assistant, BSS Diploma in ECG Technician, BSS Diploma in Hospital Administration, BSS Diploma in Hospital Sterilization Technician Assistant, Certificate in Dietitian, Certificate in Old Age Care, Certificate Hospital Housekeeping, Lab Assistant, Pharmacy Assistant, Certificate in Emergency Medical Service, Certificate in Pulmonary Function Test एबा PFT Technician, Certificate in Awareness of HIV/AIDS, Certificate in Anti-Malaria Training आरो लोगोसे Office Management Courses, Computer Courses आरो Communicative and Soft Skill Educationनि कोर्सफोरखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS एबा भारत सेवाक समाजजों गनायथि होजानाय डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा बिएम भकेशनेल इनस्टिट्यूटनि नैबे मबाइल नाम्बार 9395899391 एबा 8135971844 बे मबाइल नाम्बारनि गेजेरजों थोंजों सुलाद लाहरनो हागोन